Throw it up. Start twerking like Miley. নমস্কাৰ, মোৰ নাম জিত। আজি আপোনালোকৰ আগত এনেকুৱা এজন মানুহৰ বিষয়ে আত্মজীৱনীৰ বিষয়ে ক'ম। তেওঁক বডি বিল্ডিং জগতত তেওঁক চিনি নোপোৱা মানুহ কোনো নাই। গতিকে তেওঁ হ'ল বডি বিল্ডিং লেজেণ্ডাৰী মেন আৰ্নল্ড শ্বাৰ্জেনেগাৰ। তেওঁৰ সম্পূৰ্ণ নাম হৈছে আৰ্নল্ড এলইছ শ্বাৰ্জেনেগাৰ। তেওঁৰ জন্ম হৈছে 30 জুলাই 1947। অষ্ট্ৰেলিয়া এখন সৰু গাঁৱত তেওঁৰ জন্ম। তেওঁ বহুত দুখীয়া ঘৰৰ পৰা বিলং কৰিছিল। তেওঁৰ ঘৰত মা দেউতা আৰু তেওঁৰ দাদা এজন আছিল, নাম মেইনহাৰ্ড শ্বাৰ্জেনেগাৰ। অষ্ট্ৰেলিয়া এনেকুৱা এখন জাগা য'ত ইংলিছ ভাষা নকয়। তেওঁলোকৰ জাগাত জাৰ্মানী ভাষা ব্যৱহাৰ কৰিছিল। আৰ্নল্ডৰ দেউতাক বহুত ষ্ট্ৰিক্ট আছিল। তেওঁৰ নাম আছিল গুস্তাভ শ্বাৰ্জেনেগাৰ। তেওঁৰ দেউতাক পুলিচ চিফ আছিল, তেওঁৰ মাও পুলিচ চিফ আছিল। তেওঁৰ বাপেক তেওঁক খুবেই মাৰিছিল। তেওঁ চকাৰ শিকিব যোৱা ট্ৰেইনাৰে তেওঁ ফাৰ্ষ্ট টাইম জিমলৈ লৈ যায়। আৰ্নল্ড বডি বিল্ডিং কেৰিয়াৰ আগবঢ়াবলৈ ডিচিশ্যন লয়। তেওঁ বডি বিল্ডিং ইমানেই চিৰিয়াছ আছিল, তেওঁ একদিন জিম নগ'লে তাৰপিছত আৰ্চিৰ আগত থিয় হ'বলৈ নোৱাৰে। আৰু তেওঁ নিজৰ এক্সাৰচাইজলৈ ইমানেই চিৰিয়াছ হোৱাৰ কাৰণে তেওঁ বডি বিল্ডিঙেৰে লেজেণ্ড বনাই দিলে। তেওঁ ইমানতে সামৰণি কৰা নাছিল। তেওঁ এদিন বিশাল বডি বিল্ডাৰ ৰেক পাৰ্কৰ ফটো এখন মেগাজিনত দেখে। তেওঁৰ বায়োগ্ৰাফী পঢ়ি ইমানেই ইনস্পায়াৰ হ'ল, ৰেক পাৰ্কৰ বডি বিল্ডিং কৰি অভিনেতা হ'ব পাৰিলে তেন্তে মই কিয় নোৱাৰিম। সেয়েহে আৰ্নল্ড তেতিয়াৰ পৰা এক্টিং শিকি আমাক বহুতো ভাল মুভি উপহাৰ দিছে, যেনে 1970ত হাৰকুলাছ ইন নিউয়ৰ্ক, 1976 ষ্ট্ৰে হাংগাৰী, 1977ত পাম্পিং আইৰণ, যিহেতু খুবেই জনপ্ৰিয়, 1980ত দ্য জেনি মেন্সফিল্ড ষ্টৰী, 1984ত দ্য টাৰ্মিনেটৰ। ভিডিঅ'টো আগবঢ়াব নোৱাৰিলোঁ ছেকেণ্ড পাৰ্টত, আৰু অলপ ভালদৰে বুজাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানতে সৰুকৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।